কেকেটা মোহনদা বেহাৰবাৰী আউটপোষ্ট নকৰে। আপোনালোকে বহুত দিনৰ পৰাই শুনি আছে কেকেটা মোহনদাই বেহাৰবাৰী আউটপোষ্ট আৰু নকৰে। গোটেই কথা আজি এই ভিডিঅ'টোত কৈ আছোঁ। আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। 1 মিনিটৰ ভিডিঅ'হে হয়, আপোনালোকে সম্পূৰ্ণকৈ চাব। গোটেই কথা আপোনালোকে বুজি পাব। বেহাৰবাৰী আউটপোষ্টত হয় আপোনালোকে কেকেটা মোহনদাক আপোনালোকে নেদেখে। আৰু কেকেটা মোহনদা ভাল পোৱা সকলে তেওঁলোকৰ অভিনয় চাই ভাল পোৱা সকলে প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। কেকেটা মোহনদা তেওঁ এটা ইণ্টাৰভিউত কৈছিলে, কেকেটা মোহনদাই যিটো ইণ্টাৰভিউত তেওঁলোকৰ ইণ্টাৰভিউটো মই নিজে চাইছোঁ, তেওঁলোকে কৈছে যে কেকেটা মোহনদাই বেহাৰবাৰী আউটপোষ্টখন ত্যাগ কৰিছে। কিছুদিন বিৰত লৈছে বেহাৰবাৰী আউটপোষ্টৰ পৰা। 1 বছৰ মূৰত দেখিব পাৰে কেকেটা মোহনদাক বেহাৰবাৰী আউটপোষ্টত। বৰ্তমান মোহনদাক আৰু কেকেটাক বেহাৰবাৰী আউটপোষ্টত নেদেখে। এইটো এটা বহুত ডাঙৰ বেয়া খবৰ বেহাৰবাৰী আউটপোষ্টত চাই ভাল পোৱা সকলৰ বাবে। আৰু বিউটি বাইৰ কথা কওঁ, বিউটি বাই নতুন এখন চিনেমাত অভিনয় কৰিছে, য'ত তাৰ বাবে বেহাৰবাৰী আউটপোষ্টত বিউটি বাইয়ে সময় দিব পৰা নাই। আৰু বিউটি বাইও বেহাৰবাৰী আউটপোষ্ট এৰা নিচিনাই হৈ গৈছে। আৰু মুকুতা দাও বেহাৰবাৰী আউটপোষ্ট কৰিবলৈ বাদ দিলে। এইটো এটা বহুত ডাঙৰ বেয়া খবৰ। আৰু তেওঁলোকে বাইলুং যিহেতু নেকি বিউটি বাৰ আৰু মুকুতা দাৰ অভিনয় চাই ভাল পায়, প্লিজ আপোনালোকে লাইক এটা কৰি দিব। আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভিডিঅ' থাম্বনেইলখন আপোনালোকে দেখিছিলেই, যিহেতু নেকি বিউটি বাইৰ এটা বেলেগ ৰূপত দেখিছে আপোনালোকে। আৰু বিউটি বাইৰ বিষয়ে মই সম্পূৰ্ণ কথাটো জনাই দিওঁ, বিউটি বাইৰ কি হৈছে। তো আপোনালোকৰ ভিডিঅ'ৰ ক্লিপটো মই নলগাওঁ আপোনালোকৰ কপিৰাইট ষ্ট্ৰাইকৰ কাৰণে, সেইটো কাৰণে মই নিজে কৈছোঁ। আৰু বেহাৰবাৰী আউটপোষ্টৰ যিহেতু নেকি বিউটি বাইলুং, বিউটি বাইৰ যিহেতু নেকি তেওঁৰ ইউটিউব চেনেলৰ পৰা লোৱা হৈছে। এই ফটোখন আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। বিউটি বাইয়ে তেওঁৱে নিজে এটা ভিডিঅ' ক্লিপ আপলোড কৰিছে, যিহেতু বিউটি বাই মেডিকেলত ভৰ্তি হৈ আছে। কিন্তু আচল কথাটো এইটোৱে যে তেওঁ কোনো গাঁও অসুস্থ নহয়। বিউটি বাইলুঙে তেওঁ এটা শ্বুটিঙৰ কাৰণে তাৰ এইটো গেটআপত লোৱা হৈছে, যিহেতু নেকি বিউটি বাইলুঙক। আৰু সেইটোৱে কথা আচলতে, যিহেতু নেকি তেওঁ হস্পিটেলৰ বেডত শুই থকা দেখা গৈছে। যিহেতু নেকি আপোনালোকৰ আগৰ ভিডিঅ'টো মই কৈছোঁ, তেওঁ এখন শ্বুটিঙত এটা চিনেমাৰ বাবে তেওঁ শ্বুটিঙৰ বাবে তেওঁক এইটো গেটআপত লোৱা হৈছে। আৰু কথাটো ইমানেই, আৰু বহুতে মোক ভুল বুজি থাকিব, সেইটো কাৰণে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিছোঁ। সেইটো কাৰণে মই আপোনালোকক ইনফৰমেশ্যনটো জনাই দিছোঁ। যদি কোনোবা নতুনকৈ চাই আছে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু তেওঁৰ অভিনয় চাই ভাল পোৱা সকলে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব তেওঁলোকৰ অভিনয় কেনেকৈ লাগে। ঠিক আছে, এতিয়ালৈ বাই বাই। তো নেক্সট ভিডিঅ'লৈ নতুনকৈ লগ পাম। এতিয়ালৈ বাই বাই। তো নতুন এটা ভিডিঅ'লৈ নতুন টপিকত আপোনালোকক লগ পাম। বাই বাই এতিয়া।